সম্প্ৰতি মানে ইলেকশ্যনৰ পৰিৱেশ এটা বিৰাজ কৰিছে। ইতিমধ্যে আপোনালোকে নতুনকৈ গঠন কৰিলে বিটিআৰ বা পৰিষদ বিটিচি পৰিষদ। এই ক্ষেত্ৰত ৰাইজৰ দল বা এজিপিয়ে বিটিআৰৰ কাৰণে এটা নতুন টাৰ্গেট কৰিছে। এই ক্ষেত্ৰত আমাকো মানে লগত লোৱাৰ কাৰণে তেখেতসকলে চিন্তা চৰ্চা কৰি আছে। কাৰণে এই ক্ষেত্ৰত কিন্তু আমাৰ বিটিআৰ চৰকাৰৰ যিমানখিনি মানে আমি ইউনাইটেডলি চৰকাৰ গঠন কৰিছোঁ আমি অনুভৱ কৰিব পাৰিছোঁ আজিৰ দিনত UPPL দল হ'ল ৰাইজৰ দল। গতিকে অন্য ৰাইজৰ দলটো মই দেখা নাই বিটিআৰ। নিৰ্বাচনত BPF-ৰ মানে কেনেকুৱা ধৰণৰ কি হ'ব বুলি ভাবে বিধানসভা নিৰ্বাচনত আপোনাৰ যিহেতু বিৰোধী এটা পক্ষ আপোনালোকৰ মিডিয়াৰ মাধ্যমেৰে বহুত কথা আমি জানিছোঁ আৰু সেইদিনাখনো শুনিছোঁ। একচুৱেলি দেখাটো ময়ো দেখিছোঁ, কিন্তু মই জনা নাছিলোঁ যে মিডিয়াৰ মাধ্যমেৰেহে গম পালোঁ যিমানখিনি অস্ত্ৰ উদ্ধাৰ হৈছে সেই অস্ত্ৰ উদ্ধাৰ হোৱাত কোনোবা নহয় কোনোবা ডাইৰেক্টলি ইনডাইৰেক্টলি পলিটিকেল পাৰ্টিটো ইনভলভ আছে। গতিকে আমি জানো যোৱা 17 বছৰৰ যি আমাৰ বুৰঞ্জী, সেই বুৰঞ্জী বিটিআৰৰ বুৰঞ্জী অৰ্থাৎ BTCৰ বুৰঞ্জীত প্ৰত্যেক ইলেকশ্যনৰ আগে আগে কোনো এটা পলিটিকেল পাৰ্টিয়ে জাতীয় মানে কি কয় আমাৰ মাজত বৰ্তমান আপোনালোকে শুনি আছে অসমত মেন এনিমেল কনফ্লিক্ট অৰ্থাৎ মেন এণ্ড ইলেফেণ্ট কনফ্লিক্ট। এই মেন ইলেফেণ্ট কনফ্লিক্ট নহয়, আমাৰ BTC অঞ্চলত কোনোবাই মেন কনফ্লিক্টহে কৰে আছিল আৰু যি বস্তুটো আজি কৰিব বিচাৰিছে। গতিকে আমাৰ কাৰণে BPF কোনো এটা কি নহয়, এইটো ফেক্টৰ নহয়। কাৰণ কথাটো হ'ল এইবাৰ ৰাইজে কিন্তু সজাগ হৈছে। যোৱা 17 বছৰে আমি কিহৰ পৰা বঞ্চিত হৈ আছিলোঁ সেইটো অনুভৱ কৰিব পাৰিছে। কিন্তু BPF আমাৰ কাৰণে ফেক্টৰ। আগন্তুক নিৰ্বাচনত UPPL অকলে যুঁজিব নে বিজেপিৰ এলায়েন্স থাকিব? এইটো মই নাজানো, তেওঁলোকক সুধিলে ভাল হ'ব। কিন্তু আমি যে এইবাৰ UPPL ছাপৰ্ট এটা চৰকাৰ গঠন কৰিবলৈ গৈ আছোঁ 2021 চনত, সেইটো আপোনালোকে নিশ্চয়কৈ গম পাব। কিমানখন এখন লাভ কৰাৰ সম্ভাৱনা আছে আপোনালোকৰ? আমাৰ 12টাই আমি পাম, কিন্তু আউটছাইড BTR আমি 2টা চেষ্টা কৰি আছোঁ। কি হ'ব 12টাটো চিয়'ৰ, কিন্তু +2 হ'ব পাৰে। BTADৰ যিটো পৰিৱেশ সেইটোৱে বৰ্তমান গোৱালপাৰা বা এই BTRৰ বাহিৰৰ বড়ো মানুহখিনিক প্ৰভাৱিত কৰিব নেকি? কি কয় BTCত যিটো আপোনালোকৰ UPPL বা বিজেপি এটা এলায়েন্স চৰকাৰ চলি আছে, এই পৰিৱেশটোৱে BTRৰ বাহিৰৰ যিখিনি বড়ো জনগোষ্ঠী আছে তেওঁলোকক ৰাজনৈতিকভাৱে প্ৰভাৱ পেলাব নেকি? 100%। কিয়নো অকল BTRৰ বড়োৱে নহয়, অসমৰ বাহিৰৰ নেপালৰ, ভূটানৰ, বাংলাদেশৰ বড়ো সকলো BTRৰ পৰিৱৰ্তনটো বিচাৰিছে। কিয়নো BTR হ'ল আমাৰ বড়োসকলৰ উন্নয়নৰ এটা মেৰুদণ্ড। ঠিক আছে, থেংক ইউ।